বিপ্লৱৰ কবিতা লিখি কাৰাগাৰৰ লোহাৰ শেকলি ভাঙি মানৱতাৰ জয়গান গাই দিহিঙে বিপাঙে ঘূৰি ফুৰি সেই কণ্ঠ আজি ৰুদ্ধ হ'ব ধৰিছে। হঠাৎ কিয় আজি বিপ্লৱৰ ইতিহাস বহন কৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ গতি স্তিমিত হৈছে? নতুনত্বৰ সঁচা সুৰ ৰচি যোৱা সংগ্ৰামী সত্তাৰ গতি আজি ৰুদ্ধ হৈছে। নতুন সময়ৰ স্বপ্ন দেখা লাঞ্ছিত বঞ্চিত অৱহেলিত কৃষকৰ লাও লোৱা কলিজাৰ বেদনাক নিজৰ বেদনা বুলি কৈ যোৱা সেই সংগ্ৰামী সত্তাৰ কলমৰ চিঞাহী আজি শুকাব ধৰিছে, সেমেকিব ধৰিছে তেওঁৰ অগ্নিৰ ফেৰেঙতি। যেন দুচকু নাই, তেওঁ জীয়াই থাকিব লাগিব ভোগালীৰ ভোগত, ৰঙালীৰ ৰঙত, কেঁচা মাটিৰ গোন্ধত, ফুলৰ সুবাসত, কৃষকৰ আশা ভৰা দুচকুত, শিপিনীৰ তাঁতৰ শাৰত, লুইতৰ ৰহমান সোঁতত, আৰু তেওঁ জীয়াই থাকিব লাগিব শোষিত শাসিত জনতাৰ হৃদয়ত একোৰা বহ্নিমান অগ্নি হৈ।